ওয়েলকাম টু মাই আসাম ব্লগ আৰু আপোনালোক কেনেকুৱা আছে আশা কৰোঁ ভালে আছে তো আজিৰ ব্লগটো হ'ব লাগিছে যে আমাৰ যে ইণ্ডিয়া আছে ইণ্ডিয়াৰ ভিতৰত মানে যিমান ব্ৰিজ আছে সকলোতকৈ ডাঙৰ ব্ৰিজটো হৈছে অসমত অৱস্থিত মানে নিৰ্মাণটো হৈ আছে তাৰ কাৰ্য মানে কাজবিলাক হৈ আছে আৰু আপোনালোকক সেই অসমৰ ভিতৰত সকলোতকৈ মানে ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ ব্ৰিজ আৰু সেইটো আপোনালোকক দেখাম তো আজিৰ ব্লগটো চাই থাকক এণ্ড গাইজ আমি ৰাস্তাত আহি পালোঁ মোৰ বন্ধুটো আহি আছে তাত গাইজ আমাৰ বন্ধুটো আহি গ'ল আহা হাই তো চাই থাকক আজিৰ ব্লগটো মই ৰাস্তাত গৈ আছোঁ মই বাইকত উঠি যাম এতিয়া তো চাই থাকক আজিৰ ব্লগটো আমি আহিলোঁ দুপৰী ব্ৰিজ ইয়াতে আহিছোঁ মানে যিটো জাগা আছে যে ব্ৰিজটো মানে নিৰ্মাণ কৰিছে ইয়াতে মানে জাম্পাৰ গাড়ী টাড়ীবিলাক যাবৰ কাৰণে সেইকাৰণে ইয়াতে মানে এই ব্ৰিজটো বনাইছে আৰু চাওক গাইজ তো গাইজ আপোনালোক জানেনে ধুবুৰী টু ফুলবাৰী ব্ৰিজ কিমান দীঘল হ'ব লাগিছে চাওক গাইজ ইণ্ডিয়াৰ ভিতৰত যিটো ডাঙৰ ব্ৰিজটো আছে সেইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ নামৰ যিটো ব্ৰিজ আছে সেইটো আৰু তাতকৈ ডাবল যিটো ব্ৰিজ হৈ আছে সেইটো হ'ল ধুবুৰী টু ফুলবাৰী ব্ৰিজ চাওক গাইজ সেইটো ইমানেই দীঘল যে ইয়াত 19.3 কিলোমিটাৰ দীঘল তো চাওক গাইজ ইয়া হৈছে ব্ৰহ্মপুত্ৰ নদী তাৰ মাজত জাহাজেৰে কাম কৰি আছে তো গাইজ চাই থাকক আজিৰ ব্লগটো তো গাইজ সেয়া হৈছে মিচিং আৰু সেইটো হৈছে ব্ৰিজৰ যিটো খুঁটি সেইটো চাওক গাইজ কিমান দীঘল চাওক গাইজ সেইটো কাম কৰি আছে আৰু সেই কামবিলাক কিমান দিনলৈকে শেষ হ'ব আপুনি জানেনে সেই কাজবিলাক মানে 2026 চনে সেইটো কাজটো কমপ্লিট হ'ব চাওক গাইজ কিমান সোনকালে কাজবিলাক শেষ কৰি আছে চাওক গাইজ তো গাইজ ধুবুৰী যিটো অসমত অৱস্থিত আৰু ফুলবাৰী যিটো মেঘালয়ত অৱস্থিত আৰু সেই ব্ৰিজখন তেনেহ'লে মানে এক ষ্টেটৰ পৰা আন ষ্টেটলৈকে সোনকালে যাব পাৰিম তো আজিৰ ভিডিঅ'টো চাই থাকক আৰু আমাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোক এটা লাইক কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব তো আপোনাৰ সৰু ভাই হিচাপে আপুনি মোক অলপমান ছাপোৰ্ট কৰিব তো আজিৰ ভিডিঅ'টো চাই থাকক ফাইনেলি গাইজ বহুত ঘূৰাঘূৰিৰ পিছত DC প্লেচ ফেমিলি ৰেষ্টুৰেণ্টত আহিলোঁ তো আহি পেলাই দেখিলোঁ যে ইয়াতে বহুত ধুনীয়া জিনিস লগাইছে আৰু আপোনালোক ফেমিলি লৈ আহিলে আপোনালোক ইয়াতে আহিব কিয়নো বহুত ধুনীয়া জিনিস আছে ইয়াতে আৰু আপোনালোক ব্ৰিজ চাবলৈ আহিলে ইয়াতে আহিব আৰু ইয়াতে এটা আছে টিয়াপাখিৰ লগত অলপমান মিট কৰিলোঁ বহুত ভাল তো গাইজ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাই দিব আৰু আমাৰ এই ভিডিঅ'ৰ মাজত মানে মোৰ যে ভাষাটো আছে এই ভাষাৰ মাজত যিটো ভুল হৈ থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাই দিব কিয়নো মই ইমানেই এছামিজটো নোৱাৰোঁ অলপমান আটকি যায় আৰু আপোনালোকৰ দুৱা আশীৰ্বাদ থাকিলে মই এইবিলাক পাৰি যাম আৰু আপোনালোক দুৱা কৰিব তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা এণ্ড কৰি আছোঁ তো থেংক ইউ ফৰ ৱাচিং ভিডিঅ' তো আপোনালোক ভাল থাকিব সুস্থ থাকিব সেইটো মই কামনা কৰোঁ তো আজিৰ কাৰণে বাই